শুক্ৰবাৰৰ দিনটো মোৰ যে কিমান ব্যস্ততা থাকে তাৰ ক'বলৈ মোৰ ভাষা নাই। যিহেতু মই সেইদিনাখন ৰাতিপুৱা নগাঁৱৰ পৰা আহোঁ আৰু আহি গুৱাহাটী পাই আকৌ মোৰ ইভিনিং ডিউটি থাকে। আজি পিছে অকণমান ব্যতিক্ৰম হ'ল, কিয়নো মই আজি ঘৰৰ পৰা সোনকালে আহিলোঁ আৰু সোনকালে আহি গুৱাহাটী পালোহি। এয়া মাছ কালি মামাহঁতৰ ঘৰলৈ যাওঁতে মামাই মোক অলপ দুপিচমান মাছ দি পঠাইছিলে। মই যে ডাঙৰ মাছ খাই ভাল পাওঁ, সেয়েহে তেওঁ ডাঙৰ মাছৰ একেপিচমান মোলৈ দি পঠাইছিলে। আকৌ মাছখিনি গুৱাহাটীত আহি বনাই খাবৰ বাবে ঘৰতে লাগি থকা পালেং এমুঠি ৰাইজে অহাৰ সময়ত দৌৰা দৌৰিকৈ মোক ছিঙি দিছিল আৰু এইখিনি লৈ আহি মই ঘৰতে তৰকাৰীখন বনাই ল'লোঁ। আৰু দুপৰীয়া যিহেতু তাত ভাত খাই অহা নাছিলোঁ, সেয়েহে এতিয়া ইয়াতে মই দুপৰীয়া সাঁজ ইয়াতে খাই টিফিনটো লৈ যাম। ইমান বেছি ভাল লাগে। মই ডাঙৰ হ'লোঁ, বিয়া হ'লোঁ, তথাপিও মামাহঁতৰ কাৰণে এতিয়াও কি আগৰ ছোৱালীজনীয়ে হৈ আছোঁ। এতিয়াও গ'লে কি খাই ভাল পাওঁ সেইটো তাৰ সদায় প্ৰথম চিন্তাত। সদায় এনেকৈ থাকক সকলোবোৰ মৰম দেই।